নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতা কে ছাৰ অৰ্থাৎ কৃষ্ণ কমল খাটনিয়াৰৰ বিষয়ে। কে ছাৰৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ জন্ম হৈছিল 1982 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাত। তেখেতৰ ঘৰত মতা নাম হৈছে বাসু। বৰ্তমান তেখেতৰ বয়স হৈছে 41 বছৰ। সিদ্ধাৰ্থ শৰ্মাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল নগাঁও জিলাৰ পৰাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল উজৰা গাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। HS পঢ়িছিল বৰপাতৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল নগাঁও জিলাৰ ADP কলেজৰ পৰা। সিদ্ধাৰ্থ শৰ্মাৰ পৰিয়ালত 4জন সদস্য, মাক, দেউতাক আৰু তেওঁৰ এজন ভায়েক আছে। তেওঁৰ দেউতাকৰ নাম স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মা আৰু মাকৰ নাম লিলি দেৱী। সিদ্ধাৰ্থ শৰ্মাৰ হাইট আৰু ৱেইটৰ কথা যদি আমি কওঁ, তেখেতৰ হাইট হৈছে 5.7 ইঞ্চি আৰু ৱেইট হৈছে 68 কেজি এপ্ৰক্স। সৰুৰে পৰা অভিনয়ৰ সৈতে আগ্ৰহী থকা সিদ্ধাৰ্থ শৰ্মাই বেহাৰবাৰী আউটপোষ্টৰ উপৰিও কোঁৱৰপুৰৰ কোঁৱৰ, দূৰদৰ্শন আৰু খেলৰ দৰে জনপ্ৰিয় চিনেমাবোৰত অভিনয় কৰিছে। সিদ্ধাৰ্থ শৰ্মাই 2014 চনৰ 19 নৱেম্বৰ তাৰিখে ডিম্পী গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু বৰ্তমান এগৰাকী পুত্ৰ সন্তানৰ পিতৃ সিদ্ধাৰ্থ শৰ্মা। তেখেতৰ পুত্ৰগৰাকীৰ নাম হৈছে বিমল শৰ্মা। বৰ্তমান সিদ্ধাৰ্থ শৰ্মা বেহাৰবাৰী আউটপোষ্টৰ লগত জড়িত হৈ বহুতো অসমবাসী দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু আগলৈও এনেকৈ আমাক হৰুৱাই গৈ থাকিব বুলি আমি আশাবাদী। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কে ছাৰৰ অভিনয় চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখে যেন। পুনৰ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।